নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ আজিৰ ভিডিঅ'টোত আমি যেটো 15 তাৰিখে এইচএছ লেভেলৰ গ্ৰেড 3 লেভেলৰ যেটো এক্সাম হৈ গৈছিল সেই এক্সামটোৰ যিখিনি ৰিজনিংৰ কোৱেশ্চন আহিছিল সেই কোৱেশ্চনখিনি আলোচনা কৰিম আৰু আমি আমাৰ আগৰ ভিডিঅ'ত যিখিনি জিকে আৰু জিএছ তেনেকুৱাকৈ মিলাই যিখিনি কোৱেশ্চন আহিছিল সেই আটাইখিনি প্ৰশ্ন উত্তৰ আমি ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াই থৈ দিছোঁ যদি চাব বিচাৰে সেইখিনি আপোনালোকে চাই ল'ব পাৰে আজিৰ ভিডিঅ'টোত আমি যিখিনি ৰিজনিংৰ প্ৰশ্ন আহিছিল সেই প্ৰশ্ন উত্তৰখিনি এনালাইসিস কৰিম আপোনালোকৰ লগত আলোচনা কৰিম বিতংভাৱে যিখিনি ক্যান্ডিডেটে 29 তাৰিখে এক্সাম দিব ডিগ্ৰী লেভেলৰ আৰু গ্ৰেড 4 লেভেলৰো এক্সাম আহি আছে গতিকে আটাইখিনি ক্যান্ডিডেটৰ বাবে এই ভিডিঅ'টো হ'ব এটলিষ্ট এটা আইডিয়া পাব কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিছিল এইচএছ লেভেলত তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব আমি আটাইখিনি প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত ক্লিয়াৰ কৰি দিম যিখিনি সানডে যেটো 15 সেপ্টেম্বৰত এক্সাম হৈছিল সেই এক্সামটোৰ প্ৰশ্ন উত্তৰখিনি তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্ন আহিছিল চাই যাব আপোনালোকে প্ৰথম মানে কি প্ৰশ্নখিনি অকনমান যেহেতু আমি একুৰেট প্ৰশ্নখন পোৱা নাই সেইটো কাৰণে অকনমান খেলিমেলিকে প্ৰশ্নখিনি আহিছে ইয়াতে এটা প্ৰশ্ন আহিছিল অমিলটো বিচাৰি উলিওৱা অমিলটো ইয়াত বিচাৰি উলিয়াব দিছে প্ৰথম অপচন আছিল ঘৰচিৰিকা বাদুলি কাউৰী ময়ূৰ চৰাই এইটো আপোনালোকে হয়তো জানে কাৰণ ঘৰচিৰিকা কাউৰী ময়ূৰ চৰাই এই আটাইখিনি চৰায়ে কণী পাৰে কিন্তু বাদুলিয়ে কণী নাপাৰে বাদুলিয়ে ডাইৰেক্ট পোৱালি জগায় গৰু ছাগলী বা অন্য জীৱ-জন্তুৰ দৰে বাদুলিয়ে ডাইৰেক্ট পোৱালি জগায় গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ বিকল্পটো আছিল বা উত্তৰটো আছিল বাদুলি তো আপোনালোকে চাই যাব বাদুলিত মই চিন দি দিছোঁ তাৰ নেক্সটত এটা কুৱেশ্যন আহিছিল এটো হৈছে বাদুলি যদি আৰু বি ইউ টি আই চি এ শব্দটো ও আৰ ও বি আই টি এছ চি লিখোঁ তেন্তে পি আৰ ও জে ই চি টি এছ শব্দটো কেনেদৰে লিখিব লাগিব সেই প্ৰশ্নটো আহিছিল তো এই প্ৰশ্নটো জানিবলৈ আপোনালোকে ৰিজনিং কৰিবলৈ বিশেষকৈ কোনটো আখৰ কিমান নম্বৰত আছে সেই বস্তুখিনি আপোনালোকে জানি ল'ব লাগিব গতিকে এ বি চি ডি ফলাৰ এ টো যে 1 নম্বৰত আছে জেড টো 26 নম্বৰত আছে বি টো 2 নম্বৰত আছে চি টো 3 নম্বৰত আছে ডি টো 4 নম্বৰত ই টো 5 নম্বৰত সেই আটাইখিনি কথা আপোনালোকে জানিব লাগিব ৰিজনিং কৰিবলৈ যদি আপোনালোকে ৰিজনিঙত এটা ভাল মাৰ্ক পাব বিচাৰিছে সেই লিষ্টখন আপোনালোকৰ মনত থাকিব লাগিব তো প্ৰথমতে আমি এই প্ৰশ্নটো কৰিবলৈ এইখিনি বস্তু মিলাই চাব লাগিব কেনেকৈ কৰিব লাগে তো মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ উত্তৰটো মিলিব চাই যাব আপোনালোকে বহিত মই কৰি দিছোঁ আপুনি শব্দকেইটা আগতে লিখি ল'ব লাগিব কোনটোৰ লগত কেনেদৰে মিলাইছে আমি ইয়াত লিখি লৈছোঁ পোনপ্ৰথমে ফাৰ্ষ্ট লিখিছিল আৰ ও বি ও টি আই চি এছ আপোনালোকে যেতিয়া কৰি চাব বা ঘৰত প্ৰেক্টিছ কৰিব বা এক্সাম হলত যেতিয়া বহিব এডমিটৰ পিছফালে আপোনালোকে এনেদৰে পাতি ল'ব বস্তুটো তাৰ তলে তলে পাতিছিল ও আৰ ও বি আই টি এছ চি এতিয়া এইটো কেনেদৰে কৰিছে অকণমান আপোনালোকে যদি ভালদৰে মনোযোগ দি কিনে চাই ডাইৰেক্ট আপোনালোকে গমেই পাব ইয়াত ক্ৰছ কৰি গৈছে মানে পূৰণ চিহ্নৰ নিচিনাকৈ ইয়াত কৰি গৈছে ইটোৰ লগত সিটো মিলাই গৈছে চাব এই আৰ এনেদৰে মিলাই দিছে আৰ আৰু আৰ ও আৰু ও এই বিটো এই বিট আনিছে ও টো ওত টি টি চাওক কেনেদৰে কটাকটি হৈ গৈ আছে চি চি এছ এছ মিলিছেনে ঠিক এনেদৰে আমাক কোনটো কৰিব দিছে এবাৰ পি আৰ ও জে ই চি টি এছ সেম একেই ফৰ্মুলা আপোনালোকে ইউজ কৰিব এনেদৰে আপোনালোকে দি ল'ব পাৰে আগতে তেতিয়াহ'লে আৰু কোনো ধৰণৰ আপোনালোকৰ ভুল হোৱাৰ চান্স নাথাকে তলে তলে পাতি দিব আৰ পি জে অ' চি ই এছ টি গতিকে যোনটো অপশ্যনত পি আৰ জে অ' চি ই এছ টি আছিল সেই অপশ্যনটো আছিল শুদ্ধ উত্তৰ তাৰ নেক্সট এটা প্ৰশ্ন আহিছিল এই শব্দটোৰ পৰা তলত যিখিনি আখৰ আছে তাৰে কোনটো শব্দ নিমিলে বা কোনটো আখৰ ইয়াত নিমিলে সেই প্ৰশ্নটো সুধিছিল ইয়াৰ আপোনালোকে বেলেগ ইয়াৰ একো
অপশ্যন নাই আৰু বেলেগকৈ আপোনালোকে চাবলৈ হ'লে ইয়াত অপশ্যনকেইটা আপোনালোকে মিলাই চাব লাগিব তো আমি প্ৰথমৰ পৰা মিলাই চাইছোঁ প্ৰথম যেতিয়া আপোনালোকে চাব ইয়াত মেডিকেল লিখা আছে আমি অপশ্যনটো চাইয়েই ধৰিব পাৰিছোঁ প্ৰথমতে উত্তৰটো মিলি গ'ল এই যিটো শব্দ আছে এই শব্দটোত এল আখৰটো নাই আপোনালোকে চাব পাৰে কিন্তু এই যিটো প্ৰথম অপশ্যনটো হৈছে মেডিকেল সেই আখৰটোত এই শব্দটোত এল আখৰটো আছে আৰু কিন্তু বাকী কোনো অপশ্যনত এল আখৰটো নাই গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব এনসাৰ 1 টু মেডিকেল বুজি হয়তো আপোনালোকে পাইছে যদি পোৱা নাই কমেণ্ট কৰিব মই নিশ্চয় বুজাই দিম তাৰ নেক্সটত এটা কুৱেশ্যন আহিছিল পেঞ্চিল শিক্ষাৰ্থী বিদ্যালয় এই তিনিওটাৰে যেনেদৰে সম্বন্ধ আছে ঠিক তেনেদৰে তলৰ কোনটোৰ লগত সম্বন্ধ আছে সেইটো বিচাৰিছে অপশ্যন দিছিল নিগনি ভক্ষণ বিস্কুট মানে নিগনিয়ে খাই বিস্কুট কলম লেখক কিতাপ কম্পিউটাৰ বিষয়া বেংক আৰু এটা কিবা অপশ্যন দিছিল যেহেতু আমি অৰিজিনেল প্ৰশ্নখন আপোনালোকক দিব পৰা নাই সেইটো বাবে গোটেইখিনি অপশ্যন মই কালেক্ট কৰিব পৰা নাই ইয়াৰ এনসাৰটো আপোনালোকে যদি অকণমান ভাবি চাই গম পাব বিদ্যালয় এটা হৈছে অনুষ্ঠান বিস্কুট কোনো ধৰণৰ অনুষ্ঠান নহয় কিতাপ এটা অনুষ্ঠান নহয় কিন্তু বেংকটো হৈছে এটা অনুষ্ঠান গতিকে বিদ্যালয়ত কোন থাকে শিক্ষাৰ্থী থাকে আৰু শিক্ষাৰ্থীয়ে কি ইউজ কৰে পেঞ্চিল ইউজ কৰে ঠিক তেনেদৰে বেংকটো এটা অনুষ্ঠান হয় বেংকত কোন থাকে বিষয়া থাকে কাম কৰা বিষয়া আৰু বিষয়াসকলে কি ইউজ কৰে কম্পিউটাৰ গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে কম্পিউটাৰ বিষয়া আৰু বেংক আৰু আছে নেক্সটত আপোনালোকে গুৰুত্ব সহকাৰে চাই যাব যদি কোনোবাটোত কনফিউজ আছে কমেণ্ট কৰিব মই আকৌ আপোনালোকক কৈ দিম তাৰ নেক্সটত আছিল এনেকৈ আহিছে REAR DEAR তাৰপিছত আহিছিল TEAR ইয়াত মানখিনি দিয়া আছে 42 28 44 আপোনালোকে কেনেদৰে মিলাই চাব লাগিব মই কৈ আছোঁ যেতিয়া আপোনালোকে পৰীক্ষা দিব যাব বা প্ৰেক্টিছ কৰিব কেনেদৰে A1 A2 লিখি ল'ব মই আপোনালোকক বুজাই দি আছোঁ চাই ল'ব ভালদৰে ইয়াত আপোনালোকে লিখি ল'ব কাষত মই এনেদৰে অকণমান আস্তানি দিছোঁ বাৰু এইখিনি বস্তু বেলেগ চাব A B C D E F G H I J K L M A আছে 1ত B আছে 2ত C 3 D 4 E 5 F 6 G 7 H 8 I 9 J 10 K 11 L 12 M 13 হৈছেনে বাৰু A1 B2 A B C D E F G H I J K L M 1 2 3 4 5 6 7 8 9 10 11 12 13 তাৰ নেক্সট থাকি গ'ল M N O P Q R S T U V W X Y Z চাব আপোনালোকে M আছিল 13 নম্বৰত Nত হ'ব 14 15 16 17 18 19 20 T20 এনেদৰে মনত ৰাখিব পাৰে 21 22 23 24 25 26 তো এতিয়া আপোনালোকে মিলাই চাব পাৰে আমাক পি এৰ যিটো শব্দ দিছে PEAR REAR সেই আখৰটোত R আপোনালোকে কিমান নম্বৰত আছে চাব পাৰে R আছে তোমালোকৰ 18 নম্বৰত আমি যোগ কৰি চাব লাগিব তেতিয়াহে গম পাম E আছে কিমান নম্বৰত E আছে 5 নম্বৰত যোগ কৰিব লাগিব A আছে 1 নম্বৰত আকৌ R আছে কিমানত R আছে 18 নম্বৰত এইখিনি আপোনালোকে যোগ কৰক গমে পাইছে আপোনালোকে 2 18 36 36 এ 5 হৈছে আপোনাৰ 41 41 একে 42 চাওক আকৌ কৈ দিছোঁ মই 28 আছে 13 14 আৰু 8 লোক লাগিলে আপোনালোকে গমে পায় 14 8 হৈছে 22 22 2 হাতে গেল 1 হয় একে হাতে গেল 2 একে একে 2 আৰু হাতে যোৱা 1 2 4 গম পাইছে আপোনালোকে 42 মিলিছে আৰু আপোনালোকে ইয়াত এটো মিলিছে যেতিয়া এইখিনি যে আপোনালোকক দুটা তিনিটাকে এনেই পিছফালে দি দিয়ে সেইটো আপোনাৰ মূৰটো খাবৰ বাবে ঠিক আছে এইটো আপোনাক কনফিউজ লগাবৰ বাবে দি দিয়ে তেনেকুৱাকৈ সেইবোৰ ইমান চাই থাকিব নালাগে প্ৰথমটো অপশ্যন আপোনালোকে চাব তাৰপিছত ডাইৰেক্ট এনসাৰৰ ফালে আহিব আপোনালোকে মিলাই চাব ইয়াত যিটো 3 নম্বৰত এনসাৰ আছিল FEAR এই FEAR ৱৰ্ডটো বা আখৰকেইটা এনেদৰে যদি আপোনালোকে মিলাই যোগ কৰি চাই নিমিলে
আৰু বাকীখিনি মিলে গতিকে অশুদ্ধ হৈছে অপশ্যন 3 আছিল FEAR তাৰ নেক্সট এটা প্ৰশ্ন আছিল বৃত্তৰ জ্যামিতি আৰু কবিতাৰ লগত কোনটো হ'ব কবিতাৰ লগত মোক যিখিনি ক্যান্ডিডেটে এইখিনি দিছিল প্ৰশ্নখিনি তেওঁলোকে নিশ্চয় কবিতাৰ লগত ভাষা হ'ব বুলি কৈছে ভাষা যেটো অপশ্যন আছিল সেইটো শুদ্ধ হ'ব বুলি কৈছে কিন্তু মোৰ তেনেকুৱা লগা নাই কবিতাৰ লগত হয়তো মই ভবা মতে কবিতাৰ মতে কিতাপৰ লগতহে মই এটা সম্বন্ধ থকা বুলি ভাবিছো যদি আপোনালোকে যেতিয়া এইটো এনসাৰ শীটখন আহিব তেতিয়া হয়তো গম পোৱা যাব আপোনালোকে কোনটো শুদ্ধ বুলি ভাবিছিল কমেন্ট কৰি মোৰ তাত জনাই দিব ঠিক আছে তাৰ নেক্সট এটা প্ৰশ্ন আছিল শিশু টিকাকৰণ তলৰ কোনযোৰ শুদ্ধ শিশুৰ লগত যদি টিকাকৰণৰ সম্বন্ধ থাকে তলৰ কোনযোৰ শুদ্ধ হ'ব ইয়াৰ অপশ্যন আছিল জ্বৰ ঔষধ খাদ্য ৰন্ধন জন্তু খাদ্য উদ্ভিদ আৰু কীটনাশক এইবোৰ আপোনালোকে গম পায় খাদ্য ৰন্ধন কোনো ধৰণৰ ইয়াত শিশু টিকাকৰণৰ লগত এই ৰন্ধনৰ কোনো ধৰণৰ সম্পৰ্ক নাই খাদ্যৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই থাকি গ'ল জ্বৰ ঔষধটো নিমিলে আপোনালোকে যদি অকণমান মূৰটো মাৰি চাই গম পাব কিন্তু শিশু আৰু উদ্ভিদ টিকাকৰণ বুলি কওঁতে এইটো কীটনাশকৰ লগত অকণমান মিলে এই কাৰণে মিলে টিকাকৰণ কৰিলে শিশুজন যেতিয়া ডাঙৰ হয় তেতিয়া কোনো ধৰণৰ আৰু বেমাৰ আজাৰৰ তাৰ আশংকা নাথাকে ল'ৰা বা ছোৱালীজনী যেতিয়া ডাঙৰ হ'ব ঠিক একেদৰে কীটনাশক যেতিয়া দ্ৰব্য প্ৰয়োগ কৰা হয় উদ্ভিদদল ডাঙৰ হোৱাত বা ওখ-বাখ হোৱাত সুবিধা হয় গতিকে শিশুৰ লগত টিকাকৰণৰ লগত উদ্ভিদ আৰু কীটনাশকৰ সম্বন্ধ আছে গতিকে অপশ্যন 3 অৰ্থাৎ C টো শুদ্ধ আছিল তাৰ নেক্সট এটা প্ৰশ্ন আছিল প্ৰদত্ত বাক্যটোত কোনটো শব্দ খাপ নাখায় খাপ নোখোৱা শব্দটো বিচাৰিছে ইয়াত মূৰত ডেছ আঘাতৰ ফলত ব্যক্তিজনৰ মৃত্যু হৈছে মূৰত কি আঘাতৰ ফলত মৃত্যু হৈছে কিন্তু খাপ নোখোৱাটো বিচাৰিছে খাপ নোখোৱা ৰজিতা নোখোৱা বা ৰজিতা খোৱা এনেকুৱা ধৰণৰ যদি কিছুমান শব্দ আপোনালোকক দি দিয়ে কুৱেশ্যন পেপাৰত তেতিয়াহ'লে আপোনালোকে গম পাব সেইটো আপোনাক যিটো খাপ নাখায় বুলি কৈছে সেইবোৰ ৰজিতা খাপ এনেকুৱা কিছুমান শব্দবিলাক আপোনালোকৰ মূৰটো খাবলৈ মানে যিখিনিয়ে কুৱেশ্যন কাটে তেওঁলোকে দি দিয়ে ঠিক আছে এইবোৰ ইমান কনফিউজ নহ'ব ইয়াত খাপ নোখোৱা বুলি কওঁতে আপোনালোকে গম পাব লাগিব ইয়াত বিপৰীতটো বিচাৰিছে গতিকে ধনখাকমত হ'লেতো এইটো ডাইৰেক্ট ধ্বংস হৈ যোৱা মৰা হৈ যাব মানুহজন ঢুকাই থাকি ল'ব প্ৰাণঘাতীটো ডাইৰেক্টলি মৰাটো বুজাই দিছে মাৰাত্মকটোক ডাইৰেক্টলি মৰা বুজাই দিছে গতিকে মৃদু থাকি গ'ল অপশ্যন ইয়াত হ'ব মূৰত মৃদু আঘাতৰ ফলত ব্যক্তিজনৰ মৃত্যু হৈছে ঠিক আছে খাপ নোখোৱাটো হৈছে গতিকে মৃদু আঘাত যদি হৈছিল ব্যক্তিজনৰ মৃত্যু হোৱা নাছিল ঠিক আছে ইয়াত আপোনালোকে অপশ্যন মৃদুটো ক্লিক কৰিব লাগিব আৰু মই লিখিও দিছোঁ বাৰু আপোনালোকে বুজি পাবৰ কাৰণে মৃদু ঠিক আছে তাৰ নেক্সট কুৱেশ্যনৰ ফালে আমি আগবাঢ়িছোঁ আৰু বহুত নাই অকণমান কিবা বাকী আছে প্ৰশ্ন উত্তৰ আপোনালোকে চাই যাব ধুনীয়াকৈ তাৰপিছত প্ৰশ্ন আহিছিল কি আহিছিল প্ৰশ্ন মই কৈ দিছোঁ আপোনালোকক ভালদৰে ইংৰাজী অভিধান অনুসৰি পদত্বসমূহৰ শুদ্ধ শৃংখলাটো কি এইটো আপোনালোকে বিচাৰি দিব লাগে ইয়াত কেইটামান শব্দ দিয়া আছে ROYAL REGEL RENAL আৰু REBEL এই শব্দকেইটাৰ ইংৰাজী অভিধান অনুসৰি কোনটোৰ প্ৰথমতে আহিব সেইটো আপোনালোকক বিচাৰিছে তলত কিছুমান অপশ্যন দি দিছে তো আপোনালোকে চাব লাগিব কেনেদৰে কৰিব লাগিব প্ৰথমতে চাব আপুনি গোটেইকেইটা শব্দতে আখৰ প্ৰথমতে কি আছে R আছে প্ৰথমটো গুচি গ'ল এইফালৰ পৰা চালে গোটেইকেইটাই প্ৰথমতে আহিব যেন লাগে তাৰ নেক্সট আপোনালোকে চালে O আছে তাৰপিছত আছে E তাৰপিছত আছে E তাৰপিছত আছে E গতিকে E থকা এটা আহিব E থকা আহিলে ই এক নম্বৰটো কেনসেল হৈ গৈছে ই পিছত আহিব লাগিব কাৰণ ইয়াত O আছে গতিকে তাৰপিছত E আছে আমি এই তিনিটা সিলেক্ট কৰিব লাগিব এক নম্বৰত এই তিনিটাৰ ভিতৰত এটা আহিব তাৰপিছত আমি চাব লাগিব 3 নম্বৰ আখৰটো কি আছে 3 নম্বৰ আখৰটো ইয়াত আছে G ইয়াত আছে N ইয়াত আছে B তো আপোনালোকে কনফাৰ্ম হয়তো হৈ গ'ল প্ৰথমতে কি আহিব REB থকাটো প্ৰথমতে আহিব তো প্ৰথমতে আহিব 4 নম্বৰটো আমি লিখি লৈছোঁ ইয়াতে এনেকৈ দিছোঁ বাৰু 4 বুলি তাৰ নেক্সট আমি চাব লাগিব তিনিটা গ'ল এবাৰ 4 নম্বৰখিনি আমি চাব লাগিব 4 নম্বৰত ইয়াত আছে প্ৰথমতে ইয়াত আছে E ইয়াত আছে A ইয়াত আছে G গতিকে আগত কোনটো আছে সেইটো চাব লাগিব ইয়াৰ এইবাৰ আমি ইয়াক দিব পাৰিম 4 2 দিব পাৰিম তাৰপিছত আমি চাব লাগিব গোটেইখিনি আখৰ এবাৰ মিলাই কিনে চাব লাগিব এবাৰ 3 নম্বৰটো আগত আহিব কাৰণ ইয়াত A আছে বাকি কতো A নাই গতিকে ইয়াত হ'ব 3 আৰু গমে পাইছে আপোনালোকে 4 2 3 যেতিয়া হ'ল আৰু শেষত কিমান থাকিব 1 থাকিব সেইটোতো সকলোৱে গম পাইছে ঠিক আছে
এনেকৈ মিলাই কিনে আপোনালোকে চাব পাৰিব তাৰ নেক্সটৰ প্ৰশ্নটো আহিছিল মাধ্যাকৰ্ষণ আৰু নিউটন কপাৰ্নিকাছৰ কোনটো হ'ব সেইটো ইয়াত বিচাৰিছিল তো আপোনালোকে গম হয়তো পায় সকলোৱে মাধ্যাকৰ্ষণ নিউটন কপাৰ্নিকাছে ৰক্ত সঞ্চালন তেওঁৰ লগত নাহে তেজস্ক্ৰিয়তা নাহে সূৰ্যকেন্দ্ৰিক নিকায় গমে পাইছে আপোনালোকে তাৰ পিছৰ প্ৰশ্নটো আহিছিল 27 30 37 50 কুৱেশ্যন মাৰ্ক 98 এইটো হৈছে নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন হয় এইবোৰ জানিব লাগিলে আপোনালোকে ৰিজনিং পুৰা পাকৈত হ'ব লাগিব তো ৰিজনিং অকণমান ভালকৈ চাব চাওক আপোনালোকে 3 প্লাছ হৈছে এইটো আৰু গম পাইছে বাৰু বহুতে 7 প্লাছ 13 প্লাছ 19 প্লাছ হৈ গৈ আছে কি নাম্বাৰ এইবিলাক হৈছে প্ৰাইম নাম্বাৰ সেইটো আপোনালোকে মনত ৰাখিব আমি এইবাৰ যোগ কৰিব লাগিব 50 প্লাছ 90টো আপোনালোকে যোগ কৰি চাব যিমান আহে সিমানেই হ'ব ঠিক আছে ইয়াত 9 6 এই প্ৰশ্নবোধকৰ ঠাইখিনিত হ'ব 69 গতিকে ইয়াৰ অপশ্যনত যিটো অপশ্যনতে 69 আছিল সেইটোৱে শুদ্ধ হয় তো ৰিজনিঙৰ প্ৰশ্ন হয়তো এইখিনিয়ে আছিল মই কালেক্ট কৰি পোৱালৈকে আৰু যদি কিবা নেক্সটত পাওঁ লং কুৱেশ্যন যদি পাওঁ আপোনালোকক দিবলৈ ট্ৰাই কৰিম আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম